মাইনাজনী কেনে আছে তাৰ চাগে জন্ম হোৱা এমাহে ওলাবলা এই বিকাশ চাগে এতিয়া প্ৰায় থাকে নহয়নে সন্তানৰ মায়া নাহিলেও টানি আনিব নহয় হাজাৰ কাম অতৰা হ'লেও সকলিয়াই আহিব কি কৈছ ৰাধা মই দেখোন এইবোৰ কথা একো গমেই নাপাওঁ ডাক্তৰৰ চাকৰি নহয় দায়িত্ব বহুত আছো আহো বুলিলেও আহিব নোৱাৰে চাগে নিজৰ মততে আঁতৰ থাকি মই এবাৰ ভুল কৰিলো নেকি জানক না দেউতাৰ এখন বিয়াত আপত্তি আছে কৈছে মই বোলে তাৰ লগত কোনো পালে কিয় নিবি দেউতাই শুনা মিলিলেও শিক্ষাই অমুক কৈ বহুত ওপৰত বুলি কৈছে বিয়াবৰ ক্ষেত্ৰত সকলো দিশ চাইহে হ'ব লাগে বুলি কৈছে মই এবাৰ ভুল কৰিলো নেকি জানক না তাৰমানে তই বিকাশৰ লগত সুখী নহয় নেকি কেনেকৈ সুখী হবি আজি বিয়াৰ পিছত 10 বছৰ মূৰত মাত্ৰ এদিন লগ পাইছ তাকো নিজৰ জীয়েকক চাবলৈ ইয়াত দুখ লগ কৰিছে নাচনীজনী দেহৰ ভাতবোৰে চাগে এতিয়াও তোক ৰাতি শুব নিদিয়ে ধৈৰ্যৰো এটা সীমা আছে সীমা চেৰাই কথা নকবি কি কৰিবি তই কি কৰিবি তই মই কিবা মিছা কথা কৈছো নেকি এই নাচনীজনী দেহৰ ভাতবোৰে চাগে এতিয়াও তোৰ চকুৰ আগত জিলিকি থাকে ন সেইকাৰণে তই ইয়ালৈ ঢাপলি মেলি আহি থাক বিহুৰ মঞ্চত ৰাইজৰ আগত পৰা স্বৰ কেইটা পাহৰিলি নাই পাহৰা আজিও তোৰ স্বৰ কেইটাৰ শব্দত বিচনাত খৰবৰে বহুবই তেনেকুৱা স্বৰ যদি আৰু খাবলৈ মন নাই তেতিয়াহ'লে মোক চম্ভালি কথা কবি কিবা এটা কথা কোৱাৰ আগতে এবাৰ ভাবি লবি মই খাই পাগল হৈ থকা বুলি মই জানো য'তে ত'তে ঘূৰাই পাক লাগি দেখুৱাবলৈ নাহিবি ওলা বাহনিৰ যদি খুব খাবলৈ মন নাই ঘৰৰ চাৰিফাৰ বাহিৰ মই থকাৰ কাৰণে তহঁতে প্ৰেম কৰাত অসুবিধা হৈছে না তোক ভালে কৈ আছো তই ইয়াৰ পৰা গলে যা নহলে কিন্তু তোক মই গতিয়াই বাহিৰ কৰি দিম তই মোক গতিয়াই দিবি আৰে গাত হাত দিছ না তই মিছা কথা কৈছো নেকি গোটেই গাঁৱৰ মানুহে জানিছিল তহঁত দুটাৰ মাজত প্ৰেম থকা বুলি আৰু যি দেখিছো এতিয়াও তহঁতৰ মাজত সেই প্ৰেম আছে কি কলি তই চালামত আহি মদ খাই মাতলামি ক'বলৈ তই জেগা বিচাৰি নাপালি ওলা ওলা বুলি কৈছো ওলা ওলা বীৰেণৰ গাত হাত নিদিবি মই চিনি নাপাওঁ নহয় তই এই হাতখন যে ছিগি পেলা আৰু তই ৰাধা তোৰ ধ্বংস নেদেখাকে মই নমৰো মনত ৰাখিবি মোক ৰাজহুৱা স্থানত পৰা স্বৰ কেইটাৰ জবাব দিহে মই মৰিম তোৰ সৰ্বনাশ চাইহে মই চিতাত উঠিম মনত ৰাখিবি দেই মা ৰাজা
বিৰিয়ানী এইবোৰ কি কৈ গ'ল ৰাধা আৰু যাদৱ তই আজিকালি প্ৰায়ে আমাৰ ঘৰলৈ আহ ৰাধাৰ সুখ দুখৰ খবৰ লব তাৰ মানে বিৰিয়ানীয়ে কৈ যোৱা কথাবোৰ সঁচা নেকি খুইদেউ তুমি এইবোৰ কি কৈছা বীৰেন এটা ঘূৰ মদাহী তাৰ মুখৰ একো লাভ বা নাই খুইদেউ আৰু মদাহী সঁচা তুমি তাৰ কথা গুৰুত্ব নিদিবা কিন্তু এটা কথাই মোৰ মনত বৰ বেয়াকৈ পাক ঘূৰণি খাইছে কি খুইদেউ আমাৰ বিকাশ বিয়াৰ আগতে বছৰেকত 2-3বাৰকৈ ঘৰলৈ আহিছে ভাবিছিলো বিয়াৰ পাছত সি অন্তত মাহেকে পষেকে আহিবলৈ ল'ব কিন্তু কথাটো দেখোন বিপৰীতহে হ'ল সি দেখোন টকাকেইটা পঠায়েই তাৰ দায়িত্ব শেষ হোৱা বুলি ভাবিবলৈ ল'লে তাৰ মানে ৰাধাৰ বিষয়ে সি কিবা কথা কাৰোবাৰ মুখেৰে শুনিছে নেকি মানে বিৰিয়ানীয়ে কৈ যোৱা কথাবোৰ সত্য নেকি তুমি তাৰমানে মই ছোৱালীজনী সন্দেহ কৰিছা ন পদূলিতে ৰৈ তোমাৰ মনৰ কথাখিনি শুনিলো শুনি ৰ'ব নোৱাৰিহে মই সোমাই আহিলো দেই মই মোৰ ছোৱালী বুলি ক'বলৈ যোৱা নাই দেই মই মোৰ ছোৱালী বুলি ক'বলৈ যোৱা নাই মই সঁচা কথাটো ক'ম সত্য কথাটো ক'ম যিটো শুদ্ধ সেইটোহে ক'ম চন্দ্ৰটো